Hello everyone, welcome back to my another mini vlog. আজি ৰাতিপুৱাই ওলাইছো ডিউটি লৈ বুলি কাৰণ মোৰ ৰেকৰ্ডিং আছে আৰু মই গুৱাহাটীৰ পৰা কালি আহি পাইছোহিহে। আজি যিহেতু দেউতাও ঘৰতে আছে গতিকে দেউতাকো বোলো বলাচোন তুমিও লগতে বলা। ইমানখন দৌৰাদৌৰি কৰি ইমানখিনি কাম কৰি যি 1-2 পইচা পাওঁ সেই পইচা কিটাও মোৰ অহা যোৱা ভাড়াতেই গুচি যায়গৈ। মই যে মোৰ প্ৰত্যেকটো দিনৰ পৰাই শিক্ষা পাইছো, শিকিছো, হাৰিছো, কান্দিছো যদিও বহুতখিনি শিকিছো। ৰেডিঅ' চেণ্টাৰৰ পৰা ওলাই তাৰ মাজতে আকৌ ভণ্টিক লগ কৰিবলৈ গ'লো যিহেতু তাইও ডাঙৰ হ'ল তাইক এবাৰ বোলো দেখা কৰি আহোঁগৈ। তাৰ পিছতে আকৌ বেলেগ এটা ষ্টুডিঅ'লৈ গ'লো মই ডাবিং দিবলৈ যোৱাতে দেখিলো এই মৰম লগা চৰাইকেইটা। আজি কপাল ভাল আছিলে সেইকাৰণে চাগে জগন্নাথ মন্দিৰৰ প্ৰসাদ খাবলৈ পালো। আমিবোৰে ইমানেই কষ্ট কৰোঁ, দিনত হ'লে ক্লাছ কৰোঁ, ৰাতি হ'লে কাম কৰোঁ আৰু পঢ়োঁ, নিজৰ পঢ়াখিনিও সমান্তৰালভাৱে চলাই যাব লাগে। তাৰ মাজতেই যদি ক্ষমতাত থকা একাংশ মানুহে যেতিয়া আমাৰ ওপৰত তেওঁলোকৰ বৰ্বৰতা দেখাবলৈ যাব সেইসকলক ধিক্কাৰ। ফেঞ্চি বজাৰৰ এই ঘটনাটোৱে মনত বহুতেই আঘাত দিছে।